নৱম অধ্যায় হাবিৰ মাজত। সোৱণশিৰীৰ নৈ পাৰত হাবি। সেই হাবি বৰ ডাঠ, আনকি অহা যোৱা কৰাই কষ্টকৰ। সেই হাবিৰ মাজতে এজুৰি পঁজা। এই পঁজাৰ ভিতৰত এহাল মানুহ। শ্ৰোতাবৃন্দ, ইহঁত কোন চিনি পাইছেনে? হয়, ডেকাজন জংকি আৰু গাভৰুজনী পানৈ। সোৱণশিৰীৰ মিৰিহঁতে ঘূনাসুঁতি গাঁও আৰু আন মিৰি গাঁৱতো পানৈৰ বুজ ল'লে। কোনেও ক'তো সিহঁতক পানৈৰ কথা ক'ব নোৱাৰিলে। কিন্তু সিহঁতে এইটো ঠাৱৰ কৰিব পাৰিলে যে জংকিও ঘূনাসুঁতি গাঁৱত নাই। সেই দেখি এইটো থিৰ হ'ল যে জংকিয়েই এনে ফাঁকি কাম কৰিলে। ৭-৮ দিন বিচাৰি নাপাই সিহঁতে পানৈৰ আশা এৰি দিলে। জংকিয়ে গধূলি গধূলি সহৃদয়া ডালিমীৰ সহায়ত সি গোটোৱা টকাৰে সৈতে গাঁৱৰ পৰা চাউল, লোণ, তেল ইত্যাদি কিনি নি হাবিৰ ভিতৰত পানৈৰ সৈতে খাই বৈ এমাহ সময় কটালে। পানৈ আৰু জংকি ইহঁত দুয়োৱে জানিলে যে বিধাতাই সিহঁতৰ দুয়োকেহে জোৰ বান্ধিছে আৰু সিহঁতেও কাৰ্চিং কাটনক সাক্ষী কৰি প্ৰণয় প্ৰতিজ্ঞাত আবদ্ধ হৈছে। মাক বাপেকে নিদিলেও পানৈয়ে ঠিক কৰিলে যে জংকিয়েহে তাইৰ প্ৰকৃত গিৰিয়েক। সেই দেখি পানৈয়ে সৰল প্ৰাণেৰে হোজা মনেৰে জংকিক হৃদয়ত ঠাই দিলে। জংকি আৰু পানৈয়ে আলোচিলে যে সিহঁতে এতিয়া ওলাই হৈ মাজুলীৰ কোনো মিৰি গাঁৱত, নহয় খেৰকটীয়াত, নহয় মাছখোৱা অঞ্চললৈ গৈ দেখা দেখিকৈ বসতি কৰিব। এই সংকল্প কৰি এদিন দুয়ো প্ৰণয় প্ৰণয়িনী জুইৰ কাষত বহিছে আৰু দুয়ো মিলি ভাত ৰান্ধিছে। এনে সময়তে সিফালৰ হাবিৰ পৰা অলপ খুচমুচ শব্দ শুনা গ'ল। দুয়োৰে মনত অলপ সন্দেহ হ'ল। কিন্তু সিহঁত সাজু হ'বলৈ নপাওঁতেই হুৰুম কৰি প্ৰায় 15টামান মিৰি কমোদেৰে সৈতে সিহঁতৰ ওচৰত ওলালহি। বুঢ়া তামেদে তৎক্ষণাত জীয়েকৰ হাতত ধৰিলে আৰু কমোদে জংকিক কুকুৰ, নীলা চোৰ বুলি ঘোচা এটা মাৰিলে। আমাৰ জংকিও কাপুৰুষ নহয়, সিও মিৰিৰ ল'ৰা, সিও বলিষ্ঠ। আগগুৰিৰ পৰিণাম নাভাবি সিংহ বিক্ৰমেৰে কমোদৰ গলত টোপা মাৰি ধৰিলে আৰু দুয়ো দবৰা দবৰি লাগিল। এনেতে সিফালৰ পৰা ডালিমীৰ বাপেকে মাত লগালে। এইবিলাক কিলোৱা-কিলি কিহৰ? যদি দোষ হৈছে, দোষ কৰিছে, তেন্তে তহঁতে 10 চোৰ মতে গোচৰলৈ যা। মাৰ কিলোৱা কিহৰ? ডালিমী বাপেকৰ এই কথাত মাৰকিল বন্ধ হ'ল। এতিয়া পানৈক হাতত ধৰি কমোদে টানিব ধৰাত জংকিয়ে ক'লে, জীয়াই থাকিব খোজ যি মোৰ পানীৰ হাতত তই নধৰিবি, বাপেকে ধৰক। তাৰ এই কথাত ডালিমীৰ বাপেকেও মত দিলে। তেতিয়া জাকে সৈতে সকলো মিৰি হাবিৰ পৰা ওলাই আহি ঘূনাসুঁতিৰ মিৰি গাঁৱত মেল বহিলগৈ। ঘূনাসুঁতিৰ মিৰিহঁতৰ গাঁৱত বেবেৰী বাং মেল বহিল, কিন্তু মেল নিছিগিল।